যিসকল ব্যক্তিয়ে জীৱনত ডাঙৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে সেইসকল ব্যক্তিৰ আঁৰত এনেকুৱা কি শক্তি নিহিত হৈ আছে অথবা কিহে এওঁলোকক ইমান ডাঙৰ সফলতা অৰ্জন কৰাত সহায় কৰে আপুনি কেতিয়াবা ভাবি চাইছেনে আচলতে তেওঁলোকৰ সফলতাৰ আঁৰত নিহিত হৈ থকা শক্তিটোৱেই হৈছে পৰিশ্ৰম পৰিশ্ৰমেই হৈছে এনেকুৱা এটা শক্তি যিয়ে ব্যক্তি এজনক সৰু যিকোনো এখন ঠাইৰ পৰা এখন ডাঙৰ সমাজৰ মাজলৈ লৈ যাব পাৰে ব্যক্তিগৰাকীয়ে পোৱা মান সন্মানৰ আঁৰত পৰিশ্ৰম নামৰ শক্তিবিধেই নিহিত হৈ থাকে আপুনি সফল হ'ব লাগিলে আপোনাৰ নামৰ পিছত যে টাটা আম্বানীয়ে থাকিব লাগিব তেনেকুৱা কোনো কথা নাথাকে আপুনি এজন মধ্যবিত্ত পৰিয়ালৰ সদস্য হৈও পৰিশ্ৰমৰ মাধ্যমেৰে জীৱনত এনেকুৱা ডাঙৰ সফলতা পাব পাৰে যাৰ হয়তো আপুনি কল্পনাও কৰিব নোৱাৰে সমাজখনত পৰিশ্ৰমৰ দ্বাৰা সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা বহু সংখ্যক লোকৰ উদাহৰণেই আছে আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে এনেধৰণৰ লোকসকলৰ মাজৰে এনে এজন ব্যক্তিৰ কাহিনী ক'বলৈ যাম যিজনে জীৱনত অৰ্জন কৰা সফলতাসমূহ বহুতৰ বাবেই প্ৰেৰণাস্বৰূপ কিন্তু এখেতৰ জীৱনৰ আৰম্ভণি অতি সাধাৰণ শ্ৰেণীৰ মানুহৰ দৰেই পাৰ হৈছিলে কিন্তু জীৱনত কৰা কঠোৰ পৰিশ্ৰম আৰু শুদ্ধ নিৰ্ণয়ে এখেতক আজি সমাজত বহুখিনি সফলতা আৰু সন্মান প্ৰদান কৰিলে ফ্ৰেণ্ডছ এনেকুৱা পৰিশ্ৰম আৰু নিৰ্ণয় ল'ব পৰা ক্ষমতা এজন প্ৰবল আশাবাদী আৰু পজিটিভ এটিটিউড থকা ব্যক্তিৰ থাকে ফ্ৰেণ্ডছ আজি আমি যিগৰাকী ব্যক্তিৰ কথা উল্লেখ কৰিছোঁ তেওঁ হৈছে বলিউডৰ খিলাড়ী বুলি খ্যাত চিনেমা জগতৰ এজন আগশাৰীৰ অভিনেতা অক্ষয় কুমাৰ হয় বন্ধু অক্ষয় কুমাৰৰ আচল নাম হৈছে ৰাজীৱ হৰিয়ম ভাটিয়া যাৰ জন্ম অমৃতসৰৰ এটি মধ্যবিত্তীয় পাঞ্জাবী পৰিয়ালত হৈছিলে আপুনি হয়তো ভাবি আচৰিত হ'ব যে এখেতে এসময়ত দিল্লীৰ গহনালয়ৰ পৰা সোণৰ গহনা কিনি মুম্বাইত বিক্ৰী কৰি জীৱিকা অৰ্জন কৰিছিলে তেখেতৰ পিতৃ এগৰাকী সেনাবাহিনীৰ জোৱান আছিলে অক্ষয় কুমাৰ পঢ়া শুনাৰ প্ৰতি ধাউতি কম থকা দেখি তেখেতৰ পিতৃয়ে লোন লৈ তেখেতক বেংককলৈ মাৰ্চেল আৰ্ট শিকিবলৈ পঠিয়ায় তাত 5 বছৰ মাৰ্চেল আৰ্ট শিকি আহি মুম্বাইত তেখেতে নিজাববীয়াকৈ শিশুবোৰক মাৰ্চেল আৰ্ট শিকালে ইয়াৰ পাছত তেখেতে মুম্বাইতে এখন হোটেলৰ ৱেইটাৰ হিচাপে কাম কৰিলে এই কামৰ পাছত তেখেতে কলিকতাৰ এটা ট্ৰেভেল এজেন্সিত কাম কৰিলে আৰু ইয়াৰ পাছত বাংলাদেশৰ ঢাকাতো কেইবছৰমান কাম কৰিলে এনেকুৱা ধৰণৰ বিভিন্ন ঠাইত কাম কৰাৰ পাছত তেখেতে এজন ফটোগ্ৰাফাৰৰ লাইট বয় হিচাপে কাম কৰিব ধৰিলে অক্ষয় কুমাৰৰ পৰিশ্ৰম আৰু কামৰ প্ৰতি থকা উৎসাহ দেখি ফটোগ্ৰাফাৰজনে অক্ষয় কুমাৰক ফ্ৰীতে তেখেতৰ পৰ্টফলিঅ' তৈয়াৰ কৰি দিছিলে আৰু সেই পৰ্টফলিঅ'লৈ তেখেতে ডাঙৰ ডাঙৰ ফিল্ম ডাইৰেক্টৰ ফিল্ম ষ্টাৰৰ ওচৰলৈ গৈছিলে আনকি তেখেতে কাম বিচাৰি ৰাজেশ খান্নাৰ ওচৰো পাইছিলেগৈ যিজন ৰাজেশ খান্নাৰ কন্যা টিংকুলৰ লগতেই পিছত গৈ অক্ষয় কুমাৰৰ বিবাহপাশত আবদ্ধ হ'ল অক্ষয় কুমাৰে বলিউডৰ আৰম্ভণি 1991 চনৰ চৌগন্ধ নামৰ চিনেমাখনেৰে কৰে যিখন চিনেমা ফ্লপ হৈছিলে অক্ষয় কুমাৰৰ আৰম্ভণিতে কেৰিয়াৰ ঠিকমতে চলা নাছিলে কাৰণ তেখেতৰ সৰ্বাধিক চিনেমাই চলা নাছিলে কিন্তু তেখেতে কেতিয়াও হাৰ মনা নাছিলে যাৰ ফলত আজি তেখেতৰ নাম ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ তাৰকাসমূহৰ লগতে গনা হয় ফ্ৰেণ্ডছ ভিডিঅ'টো চাই বাৰু আপুনি কেনে পালে কমেণ্ট যোগে নিশ্চয় জনাব যদি এই কাহিনীটোৱে আপোনাক কিছু প্ৰেৰণা দিবলৈ সক্ষম হোৱা বুলি ভাবিছে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰক লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা নটিফিকেশ্যন বেলটোও প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ